তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? নিমখ পানীৰ দ্ৰৱণৰ পৰা সোডিয়াম ক্লৰাইড। সোডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড। গাড়ীৰ ইঞ্জিনতলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা। ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ। দৈৰ পৰা মাখন। পানীৰ পৰা তেল। চাহৰ পৰা চাহপাত। বালিৰ পৰা লুৰপিন। চুকুৰাৰ পৰা গমৰ গুটি। পানীৰ আৰু বোকাৰ প্লৱনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ। উত্তৰ এ বাষ্পীভৱন, বি ঊৰ্ধ্বপাতন, সি ফুল্টাৰ কৰি, ডি বৰ্ণলেখন পদ্ধতি, কি অপকেন্দ্ৰিক পদ্ধতি, ডেফ পৃথকীকৰণ চুপিৰ দ্বাৰা, জি ফুল্টাৰ কৰি, তেজ চুম্বকৰ দ্বাৰা পৃথকীকৰণ, আই জোড়া প্ৰক্ৰিয়া, যে অশ্ৰাবণ। একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰবীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰিত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা। উত্তৰ পদক্ষেপ 1। পাত্ৰ এটাত কিছু পৰিমাণৰ দ্ৰাৱক পানী লোৱা হ'ল। দ্ৰৱখিনি গৰম কৰা হ'ল। পদক্ষেপ 2। পাত্ৰটোত অলপ দ্ৰব্য চাহপাত লোৱা হ'ল। পদক্ষেপ 3। দ্ৰৱণ পানী আৰু চাহপাতটো কিছু সময় গৰম কৰা হ'ল। পদক্ষেপ 4। দ্ৰৱণ পানী আৰু চাহপাতটো দ্ৰব্য এচামুচ চেনি লৈ মিহলোৱা হ'ল। পদক্ষেপ 5। ছেকনিৰ সহায়ত মিশ্ৰণটো ছেকি লোৱা হ'ল। এতিয়া চাহৰ মিশ্ৰণটো পোৱা গ'ল। চেনিখিনি চাহত দ্ৰবীভূত হ'ল। প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। ফলাফলবোৰ তালিকাখনত 100 গ্ৰাম পানীত সম্পৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে। ডি পটেছিয়াম নাইট্ৰেটৰ সম্পৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰবীভূত কৰিব লাগিব? বি 313 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটেছিয়াম ক্লৰাইডৰ এটা সম্পৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে। দ্ৰৱণটো ঠাণ্ডা হ'লে তেওঁ কি দেখিব? ব্যাখ্যা কৰা। চি প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি? ডি লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা। উত্তৰ 100 গ্ৰাম পানীত 313 কেলভিন উষ্ণতাত পটাছিয়াম নাইট্ৰেটৰ সম্পৃক্ত দ্ৰৱ প্ৰস্তুত কৰিবলৈ 62 গ্ৰাম পটাছিয়াম নাইট্ৰেটৰ প্ৰয়োজন। 50 গ্ৰাম পটাছিয়াম নাইট্ৰেট প্ৰয়োজন হ'ব। 62 পূৰণ বাই 100 গ্ৰাম সমান 6.2 পূৰণ 5 গ্ৰাম সমান 31 গ্ৰাম। পটাছিয়াম ক্লৰাইডক 313 কেলভিন উষ্ণতাত সম্পৃক্ত কৰি ঠাণ্ডা হ'বলৈ দিলে ই গোটা আৰু কিছু গোটা জুলীয়া আকাৰত পৃথক হ'ব। পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা 293 কেলভিন উষ্ণতাত 32 গ্ৰাম। সোডিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা 293 কেলভিন উষ্ণতাত 36 গ্ৰাম। পটাছিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা 293 কেলভিন উষ্ণতাত 35 গ্ৰাম। এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা 293 কেলভিন উষ্ণতাত 37 গ্ৰাম। এতেকে এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি। লৱণৰ দ্ৰৱণীয়তা উষ্ণতা বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়।
উদাহৰণ দি ব্যাখ্যা কৰা। এ সংপৃক্ত দ্ৰৱ। বি বিশুদ্ধ পদাৰ্থ। চি কলয়ড। ডি প্ৰলম্বন। উত্তৰ এ সংপৃক্ত দ্ৰৱ। নিৰ্দিষ্ট উষ্ণতাত দ্ৰৱ এটাত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে। উদাহৰণ: 100 ml পানীত মাত্ৰ 50 গ্ৰাম ছডিয়াম ক্লৰাইড যোগ কৰিব পাৰি। বি বিশুদ্ধ পদাৰ্থ। যিবোৰ পদাৰ্থ মাত্ৰ একেবিধ অণুৰ দ্বাৰা গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে। বিশুদ্ধ পদাৰ্থ কেৱল এটা নিৰ্দিষ্ট উষ্ণতাতহে উতলে। উদাহৰণ: পানী 100 ডিগ্ৰীতহে উতলে। চি কলয়ড। কলয়ড হ'ল অসমসত্ব মিশ্ৰণ আৰু ই সুস্থিৰ। উদাহৰণ: কিয়লি, ধোঁৱা। ডি প্ৰলম্বন। প্ৰলম্বন হ'ল অসমসত্ব মিশ্ৰণ। প্ৰলম্বনৰ কণিকাবোৰ খালী চকুৰে মনিব পাৰি। উদাহৰণ: পানী আৰু মাটিৰ মিশ্ৰণ। তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰা। ছ'ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, সেকি লোৱা চাহ। উত্তৰ: ছ'ডা পানী। সমসত্ব মিশ্ৰণ। কাঠ অসমসত্ব মিশ্ৰণ। বায়ু সমসত্ব মিশ্ৰণ। মাটি অসমসত্ব মিশ্ৰণ। ভিনেগাৰ সমসত্ব মিশ্ৰণ। সেকি লোৱা চাহ সমসত্ব মিশ্ৰণ। তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা? উত্তৰ: বিশুদ্ধ পানী সদায় 100 ডিগ্ৰী উষ্ণতাতহে উতলে। আমাক দিয়া বৰণহীন তৰলখিনিৰ উতলাংক যদি 100 ডিগ্ৰীতকৈ সামান্য কম বা বেছি হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী। তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব? এ বৰফ, বি গাখীৰ, চি ব্লু, ডি হাইড্ৰক্লৰিক এচিড, ই কেলচিয়াম অক্সাইড, এফ পাৰা, জি ইটা, এইচ কাঠ, আই বায়ু। উত্তৰ এ বৰফ বিশুদ্ধ পদাৰ্থ। বি গাখীৰ বিশুদ্ধ পদাৰ্থ নহয়। চি ব্লু বিশুদ্ধ পদাৰ্থ। ডি হাইড্ৰক্লৰিক এচিড বিশুদ্ধ পদাৰ্থ। ই কেলচিয়াম অক্সাইড বিশুদ্ধ পদাৰ্থ। এফ পাৰা বিশুদ্ধ পদাৰ্থ নহয়। টি ইটা বিশুদ্ধ পদাৰ্থ নহয়। এইচ কাঠ বিশুদ্ধ পদাৰ্থ নহয়। আই বায়ু বিশুদ্ধ পদাৰ্থ নহয়। তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা। এ মাটি, বি সাগৰৰ পানী, চি বায়ু, ডি কয়লা, ডি ছ'ডা পানী। উত্তৰ এ মাটি দ্ৰৱণ নহয়। বি সাগৰৰ পানী দ্ৰৱণ। চি বায়ু দ্ৰৱণ। ডি কয়লা দ্ৰৱণ নহয়। ই ছ'ডা পানী দ্ৰৱণ। তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? এ লৱণৰ দ্ৰৱণ, বি গাখীৰ, চি কপাৰ ছালফেটৰ দ্ৰৱণ, ডি ষ্টাৰ্চৰ দ্ৰৱণ। উত্তৰ এ লৱণৰ দ্ৰৱণ টিণ্ডেল প্ৰভাৱ নেদেখুৱায়। বি গাখীৰ টিণ্ডেল প্ৰভাৱ দেখুৱায়। চি
কপাৰ ছালফেটৰ দ্ৰৱণ টিণ্ডেল প্ৰভাৱ নেদেখুৱায়। ডি ষ্টাৰ্চৰ দ্ৰৱণ টিণ্ডেল প্ৰভাৱ দেখুৱায়। তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। এ ছডিয়াম, বি মাটি, চি চেনিৰ দ্ৰৱণ, ডি চিলভাৰ, ই কেলচিয়াম কাৰ্বনেট, এফ টিন, জি সিলিকন, এইচ কয়লা, আই বায়ু, জে চাবোন, কে মিথেন, এল কাৰ্বন ডাই অক্সাইড, এম তেজ। উত্তৰ এ ছডিয়াম মৌল, বি মাটি মিশ্ৰণ, চি চেনিৰ দ্ৰৱণ মিশ্ৰণ, ডি সুলভাৰ মৌল, ই কেলচিয়াম কাৰ্বনেট যৌগ, এফ টিন মৌল, টি সিলিকন মৌল, এইচ কয়লা মিশ্ৰণ, আই বায়ু মিশ্ৰণ, ডি সাবুন মিশ্রণ, কে মিথেন যৌগ, এল কার্বন ডাই অক্সাইড যৌগ, এম তেজ মিশ্রণ। তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন? হে উদ্ভিদৰ বৃদ্ধি, বি লুট মামৰে ধৰা, চি লুৰ গুৰি আৰু বালি মিহলীকৰণ, ডি খাদ্য ৰন্ধন, ই খাদ্য হজম হোৱা, এফ পানী গোট মৰা, ই মমবাতি জ্বলোৱা। উত্তৰ তলত দিয়াবিলাকৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিব। উদ্ভিদৰ বৃদ্ধি, লুট মামৰে ধৰা আৰু খাদ্য ৰন্ধন।